হাই হেল্ল' নমস্কাৰ বন্ধুসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি আকৌ বহুত দিনৰ মূৰত অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিলোঁ। তো আজি এতিয়া আমি যাব লৈছোঁ ৰাজগড় ফিল্ডত বাণিজ্য মেলা চাবলৈ। তো বলক আপোনালোকক তাত গৈ দেখাই আছোঁ। ৰাজগড় বাণিজ্য মেলা। এইফালে অন্য এখন গেট আছে, তাত এখন মেইন গেট, এইখন দলং সাজি উলিয়াইছে বাণিজ্য মেলা। তো বলক ভিতৰলৈ যাওঁ। এইফালে হেমন্ত বিশ্ব শৰ্মা ছাৰ, এইফালে আমাৰ বিমল দা। বলক ভিতৰলৈ দেখাই আছোঁ। প্ৰায়বোৰ দোকান বন্ধ হৈ গৈছে, নিশা 10:30 পাৰ হৈ গ'ল। আজি এনেই থুলমূলীয়াকৈ এটা বনাইছোঁ আৰু কাইলৈ আৰু আকৌ দিনত বনাম বাৰু। ইয়াত এটা সুন্দৰকৈ বনাই থৈছে। ক'ত খাবলৈ পাম? প্ৰায়বোৰ দোকান বন্ধ হৈ গৈছে বৰ্তমান। নিশা অৱশ্যে 11 বাজু অৱস্থা। ইয়াত এতিয়া নাট চলি আছে, মানুহ নাই বাৰু, এতিয়া চব খালী হৈ গ'ল। নাটৰ অভ্যাস। তো এইফালে যাওঁ বলক গ্ৰন্থমেলালৈ। মানুহ ইমান নাই বাৰু আজি। এইখন হৈ গ'ল আপোনাৰ গ্ৰন্থমেলা। এতিয়া দোকানবোৰ বৰ্তমান তৈয়াৰ কৰি আছে, তো কাইলৈৰ পৰা আৰম্ভ হ'ব। চ' আজি দোকানবোৰ তৈয়াৰ কৰি আছে। অসম শিশু সাহিত্য, ন্যাস, সাৰথি, চ' আজিলৈ ভিডিঅ'টো ইমানেই। তো যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তো গুড নাইট।